নমস্কাৰ এই জাল নোট বিজনেছমেন তাৰ কথা কওঁ শুনক মানে কি হ'ল এই জাল নোট ছাপা কৰে কিবা কাৰণত ভুলক্ৰমে ঢেৰ নোট ছাপা হ'ল 7 रुपीजৰ সব মানে মেচিনত ওলাই আহিছে 7 रुपीज তো এতিয়া মানুহজনে সেই 7 रुपीजবোৰ ক'ত ইউজ কৰিব তো ভাবিলে 2 নম্বৰ ষ্টেট এখনলৈ যাওঁ গৈ তাত এই 7 টকীয়া নোটবোৰ চলাম গলগে তেওঁ গৈ পেলাই কি কৰিছে এখন দোকানত সোমাই 1 টকাৰ মৰ্টন কিনিলে মৰ্টন কিনি 7 টকীয়া নোট এটা দোকানীজনক দি দিলে দোকানীজনে শুনিলে বোলে 7 টকীয়া নোট কেতিয়া ওলালে বোলে 7 টকীয়া নোটটো কেতিয়াবাই ওলালে এফালে অহা নাই নেকি বোলে আহিব আৰু লাহে লাহে এফালেও আহিব তেতিয়া দোকানীজন ভিতৰলৈ গ'ল এতিয়া তেওঁক 100 টকা ঘূৰাই দিব লাগেতো তেওঁ ঘূৰাই দিছে 3 টকীয়া নোট দুখন তেতিয়া এওঁ সুধিছে যে 3 টকীয়া নোট কেতিয়া ওলালে বোলে আপোনালোকৰ ফালে নাই ওলোৱা নি আমাৰ ফালেতো 3 টকীয়া নোট কেতিয়াবাই ওলালে এতিয়া দ্বিতীয়টো শুনক আমেৰিকান তাই আৰু ইণ্ডিয়ান এটাই কথা পাতিছে ইণ্ডিয়ানটো মানে আমাৰ অসমত আমেৰিকানটোৱে কৈছে আমাৰ ফালে এনেকুৱা এখন মানে পানীত চলা জাহাজ উলিয়াইছে একদম মাটিত লাগি যায় তেতিয়া আমাৰ অসমীয়াটোৱে কৈছে হ'বই নোৱাৰে হা একদম মাটিত লাগি যোৱা বনাবই নোৱাৰে তেতিয়া আমেৰিকানটোৱে কৈছে বোলে 1 ইঞ্চি মান ওপৰেদি যায় মাটিৰ পৰা 1 ইঞ্চি ওপৰেদি যায় তেতিয়া আমাৰ অসমীয়াটোৱে কৈছে ইণ্ডিয়ান মানে অসমীয়াটোৱে কৈছে যে চা আমাৰ অসমত এটা খোৱা বস্তু আছে নাম তাৰ বৰা চাউল হা হেতু নাকেদি খাব পাৰি তেতিয়া আমেৰিকানটোৱে কৈছে নাকেদি খাব নোৱাৰি দেই তেতিয়া অসমীয়াতে কৈছে চা 1 ইঞ্চি তলেদি খায়